গলেই হ'ল মানে কেনেকুৱা পৰিস্থিতিত থাকিব লাগে আৰু কেনেকুৱা কাপোৰ কানি লৈ যাব লাগে, কেনেকুৱা মান সন্মান বচাই চলিব লাগে, সেইটো কি আপোনালোকে নুবুজে নেকি? সেই মতাকেইটাক কৈ আছো, আপোনালোকে চুৰি পিন্ধি ঘৰত বহি নাথাকে কিয়? হাই ফ্ৰেণ্ডছ, আজি আমি কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকক ক'ব খোজো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আজিকালি আমি যিমান পৰিস্থিতিত ভুক্তভোগী হ'ব লগা হৈছে আমাৰ উচ্ছেদিত মিয়া মানুহকেইটাক লৈ, সেই যেইকেইটা মানুহক উচ্ছেদ কৰিছে সেই মানুহকেইটা ক'ত গৈ আছে? চেন্নাই, কেৰেলা, বেংগলোৰত আহি আছে। আৰু আমি য'ত 1000 টকাকে হাজিৰা কৰোঁ তাত সিহঁতে 500 টকাত কৰি লয়। এতিয়া আমাৰ মূল্যটো নাইকিয়া হৈ গ'ল। এতিয়া সিহঁতে কি কৰিব? কাম কৰি খাবই লাগিব, ক'ৰবাত থাকিবই লাগিব, য'ত জেগা নাই নিজৰ। কৰক না, আপত্তি নাই। কিন্তু যেইখিনি জেগাত নিজে ভাষাটো ক'ব নোৱাৰে, বুজি নাপায়, সেই জেগাটোত মাইকী মানুহক পঠিয়াই দিয়ে। যেইকেইটা উচ্ছেদিত মানুহ আমি সেইকেইটা কৈ আছো, আৰু যেইকেইটা মানুহ ফেমিলি লৈ আহে কেৰেলা, চেন্নাই, বেংগলোৰত, সেইকেইটা মানুহক কৈ আছো, আপোনালোকে বজাৰত যায়, আপোনালোকে দোকানত গৈ নিজে ভাষাটো বুজি নাপায় আৰু সেইটো জেগাত মাইকী মানুহক পঠিয়াই দিয়ে। আৰু এনেকুৱা পঠিয়াই দিয়ে, এটা কোলাত লৈ, এটা কাষত লৈ, এটাত হাতত ধৰি তাৰপিছত যায়। আৰু পোৱালীকেইটাক এনেকুৱা লৈ যায়, গাত কাপোৰো নিদিয়াকে লৈ যায়। আৰে বাবা, ভালদৰে মান সন্মান বচাই তাৰপিছত যাওক না। আৰু সেই উচ্ছেদিত মানুহকেইটাৰ কাৰণে এতিয়া আমাৰ অসমৰ গোটেই মিয়া মানুহৰ সমস্যা হৈ গ'ল। আমাৰ গোটেই মিয়া মানুহকেইটাই মৰি গ'ল। যেইকেইটা মানুহক উচ্ছেদ কৰিছে, উচ্ছেদকেইটাতো মৰিছে, আৰু যেইকেইটা মানুহৰ মাটি সম্পত্তি আছে সেইকেইটা মিয়াও কিন্তু লগত মৰি গ'ল। কিয়নো এতিয়া আমাৰ হাজিৰা য'ত 1000 আছিলে তাত 500 টকাত কৰি লয়। আমাৰ ডিমাণ্ডটো কমি গ'ল। এতিয়া আমি ক'ত যাম? ইমান কষ্ট কৰিব লগা হৈছে কেৰেলা, চেন্নাইত। আৰু যেইকেইটা মানুহ, নতুন মানুহ, উচ্ছেদিত মানুহ কেৰেলা, চেন্নাইত ফেমিলি লৈ আহিছে, সেইকেইটা মানুহক আমি অনুৰোধ কৰি ক'ম যে আপোনালোকে বজাৰত গ'লে নিজে যাব, মাইকী মানুহক পঠিয়াই নিদিব। আপোনালোকে কাম কৰি আছে মাইকী মানুহক লৈ, আপত্তি নাই, কৰক, অসুবিধা নাই। কিন্তু আপোনালোকে বজাৰ কৰিব হ'লে আপোনালোকে নিজে গৈ পিনে বজাৰ কৰিব। মাইকী মানুহক যদি বা পঠিয়াই দিয়ে বা লৈ যা লগত বজাৰত, তেনেহ'লে অকণমান কাপোৰ কানি ভালদৰে লগাই তাৰপিছত লৈ যাব। অকণমান মান সন্মানৰ ফালেও চাব, অকল পইচাই নাচাব। আৰু বজাৰত গৈছে বা গলেই হ'ল মানে কেনেকুৱা পৰিস্থিতিত থাকিব লাগে আৰু কেনেকুৱা কাপোৰ কানি লৈ যাব